নমস্কাৰ বন্ধুসকল, আজি মই বহুত অসহায় হৈ আপোনালোকৰ কাষ চাপিছো। মোৰ ভাইটিৰ এটা দুৰ্ঘটনা ঘটিছে আৰু তাৰ আগফালৰ গোটেই কেইটা দাঁত ভাঙি গৈছে। সি যন্ত্ৰণাত ছটফটাই আছে আৰু ককায়েক হিচাপে মই তাক সহায় কৰিব পৰা নাই। চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন, কিন্তু মোৰ হাতত এতিয়া একোৱেই নাই। মই আপোনালোকক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছো, অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু পেজটো ফ'ল' কৰি আমাক সহায় কৰক। আপোনালোকৰ এটা শ্বেয়াৰে হয়তো কোনোবা দয়ালু ব্যক্তিৰ ওচৰলৈ এই বাৰ্তা লৈ যাব আৰু ভাইটিৰ চিকিৎসা সম্ভৱ হ'ব। অনুগ্ৰহ কৰি আমাক সহায় কৰক বন্ধুসকল, অনুগ্ৰহ কৰি আমাক সহায় কৰক।